হেল্ল' ৱেলকাম টু সুমেধা লাইক কুকিং। আজি চাওক মই এটা ৰেচিপি বনাব গৈ আছোঁ। এয়া মাংসৰ বনাব গৈ আছোঁ। এয়া আপোনাৰ ইয়াত মই কাটি থৈছোঁ মূলা, গাজৰ, আলু দি মানে বনাম মাংস। এইটো চাওক মই আদা নহৰু থেতেলিয়াই থৈছোঁ, পিঁয়াজ অলপ থেতেলিয়াই থৈছোঁ আৰু কটা পিঁয়াজ। এতিয়া চাওক মই কেনেকৈ বনাব গৈ আছোঁ। এয়া তেল কেৰাহী বহালোঁ, মই তেল গৰম হ'ল। এতিয়া মই ইয়াতে অলপ দালচেনি আৰু এটা লং ইয়াত দি আছোঁ তেলত। তাৰপিছত তেজপাত কেইখিলামান দিলোঁ। তাৰপিছত পিঁয়াজ অলপ লাৰি থাকক, ৰঙচুৱা হ'লে পিঁয়াজবিলাক। তাৰপিছত মই ইয়াত মাংসবিলাক ঢালি দিম। আৰু ইয়াত চাওক মই ইয়াতে মেৰিনেট কৰি থৈছোঁ মাংসবিলাক। ইয়াতে অলপ জলকীয়া গুড়া, কেঁচা জলকীয়া পেষ্ট অলপ, তাৰপিছত অলপ হালধি, নিমখ, তাৰপিছত অলপ কেইটামান জালুক পেষ্ট কৰি ইয়াত একেলগে মিলাই সানি মেৰিনেট কৰি থৈছোঁ। পিঁয়াজ লাল হ'ব ধৰিছে। পিঁয়াজবিলাক লাৰি থাকক। তাৰপিছত মই ইয়াতে থেতেলিয়াই থোৱা আদা নহৰু পেষ্ট অলপ দিলোঁ। তাৰপিছত থেতেলিয়াই থোৱা পিঁয়াজবিলাক অলপ দিলোঁ। তাৰপিছত গুড়া জলকীয়া দিলে এনেকৈ ভাজিলে অলপ কালাৰটো ধুনীয়া হয় মাংসৰ। লাৰি তাৰপিছত মাংসবিলাক এতিয়া ঢালি দিলে, মেৰিনেট কৰা মাংসবিলাক দি আছোঁ। লাৰি থকা আৰু গাজৰবিলাক মই ইয়াতে ঢালি দি আছোঁ। এনেকৈ লাৰি থাকিব। মূলা আৰু গাজৰ অলৰেডি মই দিলোঁৱেই। এতিয়া চাওক ধুনীয়া চেণ্ট ওলাই আছে মাংসৰ। লগতে মূলা, গাজৰ আপোনালোকে বনাই চাব পাৰে কেনেকুৱা লাগে খাই। অলপ ভাজি ল'ব এনেকুৱা কৰি, মূলা, গাজৰ আৰু মাংসবিলাক ভাজি ল'ম। আলু দি আছোঁ মই এতিয়া। মাংসত মই নিমখ অলৰেডি আগতে মেৰিনেট কৰোঁতে দিছোঁ। এতিয়া সোৱাদ অনুসৰি আপুনি দিব পাৰে, আৰু অলপ কম হ'ব যেন লাগিছে আৰু এড কৰি আছোঁ মই। অলপ মাংসবিলাক হ'ল মানে ভাজি ল'লোঁ। এতিয়া অলপ পানী দি আছোঁ। পানী দি
পাছত চাম আলুবিলাক সিজিলে গম পাম মাংস ৰেডি হৈ গৈছে। মাংসবিলাক এতিয়া লাৰি দিব। চাওক এয়া আলু বইল হোৱা নাই এতিয়ালৈকে, এইটো চাওক অলপ বইল হোৱাৰ পাছত অলপ জোলটো শুকাই যাব, তাৰপিছত মই নমাই দিম আৰু অলপ সময় ল'ব। এইদৰে আপোনালোকে এই মূলা গাজৰ আলুৰ লগত ৰেচিপিটো বনাই চাব। যদি ভাল লাগে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অলপ পাছত মই অলপ জোল শুকাই যাব আলুবিলাক বইল হোৱাৰ লগত, তাৰপিছত মই গেছটো অফ কৰিম। এয়া মূলা গাজৰ আৰু আলুৰে এয়া মাংস ৰেচিপি বনোৱা ৰেডি হৈ গৈছে। এতিয়া মই অলপ লাষ্টত গোটেই সিজি গ'ল, আলু সিজিলে, মূলাও সিজিলে, গাজৰ, এতিয়া মই অলপ গৰম মছলা অলপ ঢালি দি আছোঁ। কি ধুনীয়া ৰং আহিছে। আপোনালোকে বনাই খাব ঘৰত আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগলৈ মই বেলেগ ৰেচিপি লৈ আহি আছোঁ। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে আৰু মোৰ চেনেলটো আপোনালোকে লাইক কৰে। বাই বাই।